আপোনালোকৰ যদি মোৰ দৰে ডেন্ড্ৰফৰ সমস্যা আছে তেনেহলে এই ভিডিঅটো আপোনালোকৰ বাবে এই ৰেমেডিটো লগাই চাওক একেবাৰে 100% ৰিজাল্ট পাব Hey everyone, মোৰ নতুন এটা ভিডিঅ'ৰ যোগেদি সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰো ভাল আজি বহুত দিন বিৰতিৰ পিছত আকৌ এটা ভিডিঅ' লৈ আহিছো এবাৰ ভিডিঅ'টো হ'ল উফিৰ সমস্যা যিসকলৰ এই ডেন্ড্ৰফৰ সমস্যা আছে তেওঁলোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মই আশা কৰিলো মোৰ সমস্যা আছিল আৰু মোৰ সমস্যাটো এই ৰিমেডিৰ জৰিয়তে মই সুফল পাইছো সেইকাৰণে ভাবিলো মই আপোনালোকৰ আগতো শেয়াৰ কৰো বুলি আসলতে এই ৰিমেডিটো মই আজিৰ পৰা বহু বছৰ আগতে ট্ৰাই কৰিছিলো এয়া প্ৰায় 2003-4 চনৰ কথা তেতিয়াই মই এখন আলোচনীত পাইছিলো তেতিয়া মোৰ নামটো এতিয়া মনত নাই খুব সম্ভৱ মালা মহন্ত এনেকুৱা এগৰাকীয়ে দিছিলে আৰু তেতিয়া মই কৰি চাইছিলো আৰু কৰি চাই মই বহুত সুফল পাইছিলো আৰু তেতিয়া প্ৰায় মোৰ অফিৰ সমস্যা একেবাৰে নাইকিয়া হৈ গৈছিল কিন্তু যোৱা 3-4 বছৰৰ পৰা আকৌ হৈছিলে কাৰণ মই চুলিটো ষ্ট্ৰেট কৰিছিলো ষ্ট্ৰেট কৰোতে ড্ৰাই হৈ গৈছিল ড্ৰাই হৈ যোৱাৰ বাবে মোৰ এই উফিৰ সমস্যাটো আকৌ দেখা দিছিল কিন্তু বেছি দিন নাথাকিল 6 মাহৰ ভিতৰতে মোৰ ভাল হৈ গ'ল এই ৰিমেডিটো কৰাৰ কাৰণে তাৰ পিছত লাহে লাহে এতিয়া আকৌ কি হৈছে উইন্টাৰ সিজনত আকৌ আৰম্ভ হয় কিন্তু মই খুব বেছি এবাৰ বা দুবাৰ যদি দি দিওঁ তাৰ পিছতে মই আকৌ সুফল পাওঁ মানে ভাবিলো মই আপোনালোকৰ আগত শেয়াৰ কৰো আৰু যিসকল মোৰ লগ বান্ধৱী আৰু মোৰ পৰিয়াল বৰ্গ তেওঁলোককো মই ৰিমেডিটো শেয়াৰ কৰো তেওঁলোকও কৰি চাইছে আৰু তেওঁলোকও সুফল পাইছে সেইকাৰণে ভাবিলো ভিডিঅ' আকাৰেৰে মই আপোনালোকৰ আগতো জনাও আৰু যেহেতু এতিয়া উইন্টাৰ সিজন আহি আছে মোৰ দৰে চাগে আপোনালোকৰো এই সমস্যাটো হয় গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ৰিমেডিটো ট্ৰাই কৰক তাৰ পিছত মোক কমেন্টত নিশ্চয় জনাব আৰু আজি এই ৰিমেডিটো বনোৱাত মোক সহায় কৰিব আমাৰ ঘৰতে থকা দুগৰাকী ছোৱালীয়ে তেওঁলোক মেডিকেলৰ ষ্টুডেন্ট হয় আমাৰ ঘৰতে পিজি হৈ আছে তেওঁলোকে আৰু মোক এই ক্ষেত্ৰত বহুত হেল্প কৰে সিহঁতে মোৰ প্ৰায় সৌন্দৰ্য চৰ্চাৰ ওপৰত ভিডিঅ' বনালে তেওঁলোক থাকেই মোৰ লগত আজিও আছে সো সিহঁতৰ এবাৰ কৰি চাইছে এবাৰ সিহঁতৰ সেকেন্ড টাইম হ'ব আৰু সিহঁতও সুফল পাইছে সেইকাৰণে মোক সিহঁতে ক'লে যে ভিডিঅ' আপুনি বনাওক সো আজি সেইকাৰণে ভিডিঅ'টো বনালো সো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ স্কিপ নকৰি আৰু যেহেতু সকলো ঘৰুৱা ৰিমেডি সেইকাৰণে মই বাৰীৰ পৰা আনিবলৈ যাওঁ আমাৰ ঘৰত কিছুমান নাই মই ওচৰৰ মানুহৰ ঘৰৰ পৰা আনিম সো ভিডিঅ'টো চাই থাকক বলা তাই আগতে এবাৰ লগাই চাইছে লগাই কেনেকুৱা পাইছিলা এবাৰ ভালে লাগিছে উফি নাইকিয়া হৈছে চুলিখিনিও সিল্কি হৈ গৈছে আকৌ এবাৰ লগাই চাও ন আমাৰ ঘৰত যেহেতু কেইটামান বস্তু নাই সেইকাৰণে আমি ওচৰৰ মানুহে ঘৰৰ পৰা আনিব গলো আৰু এয়া হ'ল জবা ফুলৰ গছ আৰু মই লম ইয়াৰ পৰা পাত কেইটামান আৰু আপোনালোকে চাগে বহুতেই জানে জবা ফুলৰ পাতৰ গুণাগুণৰ বিষয়ে জবা ফুলৰ কেইবাটাও প্ৰজাতি পোৱা যায় মই এয়া ৰঙা ফুলটোৰে পাতটো ব্যৱহাৰ কৰিলো এয়া সাইডতে আছে বগা মই বগাটো নললো আৰু ৰঙাটো মই বেছি ভাল পাওঁ সেইকাৰণে ৰঙাটোৱে ব্যৱহাৰ কৰো আৰু আজিৰ উপকৰণটোৰ প্ৰধান ইনগ্ৰিডিয়েন্টটোৱে হ'ল এইজোপা গছ আপোনালোকে ভালদৰে লক্ষ্য কৰিব পাতটো আপোনালোকে ভালদৰে চাই লওক এয়া আটলাছৰ পাত যিটো আমি আটলাছ ফল বুলি কওঁ তাৰে এইটো পাত হয় গছজোপা মই ধুনীয়াকৈ দেখুৱাই দিছো আৰু এইটো ফলটো চালে যিসকলে চিনি নাপায় গম পাব আৰু এইখিনি মই ধুনীয়াকৈ ধুই ললো আৰু এই জবা ফুলৰ পাতটোৰ লগতে মই দুটামান জবা ফুলো ললো ফুলটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে আৰু আটলাছৰ পাতটো ঠাৰিটো আপোনালোকে এৰুৱাই ল'ব ঠাৰিটো অলপ বেছি ডাঠ হয় কাৰণে মিক্সিত ভালদৰে পেষ্ট নহয় আৰু এয়া মই মিক্সিত পেষ্ট কৰি ললো পেষ্ট কৰোঁতে কিন্তু অকণমান পানী দিবলৈ নাপাহৰিব আৰু এয়া ধুনীয়াকৈ পেষ্ট হৈ গ'ল এই পেষ্টখিনি ধুনীয়াকৈ এটা পাত্ৰত লৈ ইয়াত আমি এতিয়া মিহলাম অকণমান নেমুৰ ৰস এই নেমুৰ ৰসটোৱে আমাৰ স্কেল্পত যিটো উফি লাগি থাকে সেইটো ৰিমুভ কৰাত সুবিধা কৰিব তাৰপিছত এই মিশ্ৰণখিনি ধুনীয়াকৈ ফেটি ল'ব আৰু এয়া আমি লগাবলৈ ৰেডি হৈ গ'লো উপকৰণটো লগাওঁতে খালি স্কেল্পত লগালেও হ'ব এইখিনিতে আৰু এষাৰ কওঁ আপোনালোকৰ যদি পকা চুলিৰ সমস্যা আছে তেন্তে এই জবা ফুলৰ পাতটোৰ লগত
অলপ জেতুকা পাত মিহলি কৰি এনেদৰে পেষ্ট কৰি লগাবচোন, তেতিয়া সুফল পোৱা যায়। আৰু জবা ফুলৰ পাতৰ এণ্টি মাইক্ৰবিয়েল গুণে ডেণ্ড্ৰাফ ৰিমুভ কৰাত বহুত বেছি সহায় কৰে। আৰু ইয়াত ব্যৱহাৰ কৰা এই আটলাছৰ পাতটোত জিংক, কেলছিয়াম, মেগনেছিয়াম আদি পোৱা যায় বাবে চুলিৰ বাবে অত্যন্ত লাভদায়ক। হেল্ল' গাইজ, এতিয়া মোৰ পেহীয়া লগাই আছে, বায়ে পেহীক লগাই দিব এতিয়া। আৰু এয়া আমি এজনীয়ে আনজনীক এনেদৰে লগাই দিওঁ। আৰু লগোৱা হোৱাৰ পিছত 30ৰ পৰা 45 মিনিট পৰ্যন্ত ৰাখিলেই হ'ব। আমিও এনেদৰে লগাই অকণমান বহিলোঁ আৰু এয়া তাই ঊল গুঠি আছে, যিহেতু বহি থকা সময়খিনি বৰ লাগি থাকে। তাৰপিছত লগতে আমাৰ বৌয়ে কৰি আছে ৰিবন এম্ব্ৰইডাৰী। মই এই কাপোৰযোৰৰ ভিডিঅ' দিম বাৰু। আৰু বহুতে মোক জনায়ো আছে ৰিবন এম্ব্ৰইডাৰী কাপোৰৰ কথা। খুব সোনকালে মই ইয়াৰ ভিডিঅ' দিম। তাৰপিছত এয়া মই মূৰটো ধুই আহিলোঁ। চুলিটো খুব ধুনীয়া চিল্কি হৈ গৈছে। তো আপোনালোকেও উপকৰণটো কৰি চাবচোন আৰু কমেণ্টত জনাব। আৰু এয়া চুলিখিনি শুকোৱাৰ পিছত ডেণ্ড্ৰাফ ৰিমুভ হোৱাৰ লগতে চুলিখিনি একদম চিল্কি আৰু স্মুথ হৈ গৈছে। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদিহে ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। সকলো ভালে থাকক, হেল্ডি খাওক, ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাছ থাকক।